মাহত কিমান ছুটি পোৱা? 6টা স্যার। কিমান? তেতিয়াহ'লে এখন লিভ এপ্লিকেশ্যন ইয়াত কি কৰি আছে? কানে নুশুনা নেকি? বাৰে বাৰে কৈ আছো ককা মৰিলে অথলে পৰা শুনা নাই নেকি? একদম ৰুল মানে। মই লুল মানে মই লুল যদি মানে তই কুল মানে হা এতিয়া আপুনি কৈছে যেতিয়া মই হয়েই, এতিয়া উপায়তো নাই, কি কৰিম আৰু? তোক এটা কান্তলীয়া চৰ মাৰিম নহয়, তোৰ চব কুলনেছ ওলাই পেলাই একেবাৰে বৰফ হৈ যাব। কিয় বৰফ কিয় ওলাব? কোল্ড ড্ৰিংকছো ওলাব পাৰে, আইচক্ৰীম নোলায় কিয়? মাথাত মাল নাই নেকি তোৰ? নাই ভৰাই দিবি নেকি? ছুটি বিচাৰিছো ছুটি দিয়ক, বেছি আলটু ফাল্টু বাহিৰৰ কথা মোৰ আগত পাতি নাথাকিব। আৰে ঐ মাইণ্ড ইয়ৰ অ'ন লেংগুৱেজ। তই পাহৰি যা, তোক ছুটি নিদিওঁ, যা কি কৰ কৰ। হয় নেকি? তেতিয়াহ'লে আপুনি শুনি লওক, ছুটিটো মই লৈহে এৰিম। তাৰ কাৰণে মই কি কৰিবি তই? বহুত কিবা কিবি। বহুত কিবা কিবি। তই মোৰ মুখৰ আগৰ পৰা আঁতৰি যা, গেট লষ্ট। A few moments later. ছাৰ ভিতৰলৈ সোমাও নেকি? সোমাই আহিলিচোন, এতিয়া মোৰ মাথাৰ ভিতৰত সোমাবি নেকি তই? দাঁত বন্ধ কৰ আৰু ক কি ক'বলৈ আহিছিলি? আপুনি ইমান খং কিয় কৰে? তহঁতৰ নিচিনা জীৱ জন্তু পুহি আছো, ইয়াতকৈ ডাঙৰ আৰু কিবা ৰিজন লাগে নে তোক? আপুনি এনিমেল, দেখাত বান্দৰ যেন লাগে, চিম্পাঞ্জী নেকি? এটা চৰ মাৰিম। জানো দাঁত হৈ যাব। এটা চৰ মাৰি দাঁত সৰাই দিলে, এইটো কথা ক'বলৈ লৈছিলে ন? ছাৰ এই ডাইলগটো বহুত ফাল্টু, পুৰণা হ'ল। আচ্ছা, মোৰ ডাইলগ ফাল্টু? যিটো হয় আৰু। শুনচোন এইখন খালী চৰ। এতিয়া ক কি ক'বলৈ আহিছিলি? ছাৰ আপুনি কিন্তু বৰ জোৰছে মাৰে দেই। আৰে প্ৰভু, আপুনি কিয় আহিছিলে সেইটো কওক না এতিয়া। আপুনি ইমান জোৰছে মাৰিছে পাহৰিয়ে গ'লো। তেতিয়াহ'লে যা, বাহিৰত থিয় হৈ থাকগে যা। এইটো অফিচ নে চাৰ্কছ? একো ধৰিবই পৰা নাই মই। এটাতকৈ এটা নমুনা ইয়াত ভৰি পৰি আছে। এইটো কি? কি হয় ইয়াত? তুমি কি কৰি আছা? মোৰ কথা মই কৈ থাকো, তই এইটো কথা ক, কি হয়? কি হয়? ছাৰ মনত পৰিলে আপোনাৰ পত্নীয়ে ফোন কৰিছিলে, আপুনি ক'ত আছে সুধিবলৈ। আপুনি আহি পালেহি নি? ছাৰ হেপী অফিচ মহাভাৰত দেই। বান্দৰৰ চেহেৰা নিচিনা গৰু এতিয়া ক'বলৈ আহিছ? ফাল্টু মানুহ। তই তাক বাদ দে, তই মোক ক এইটো কি হয়? এইখন দেখোন মোৰ বিজনেছ ট্ৰিপৰ ফটো। এই মোবাইল কেনেকৈ পালেগৈ? এইটো মানে হেৰি মানে আৰু মাৰিয়া চাল্লা মোক ছুটি নিদিয়া, আৰু মাৰ। বহুত মজা লাগিছে হয়নে চাই? কেতিয়াৰ পৰা আছিল এইখন ফটো? এবাৰ ক'লে বুজি নাপাও নেকি তই? বহুত আগৰ পৰা আছিলে, ময়োতো গৈছিলো ট্ৰিপত। বহুত দিনৰ পৰা আছিল ফটো তোৰ ওচৰত, আৰু তই দিছ আজি? বাহ বাহ বাহ, তইও গলি।